কৰো সকলোৰে খবৰ ভালে চাগৈ আজি পুনৰবাৰ স্বাগতম জনাইছো মই অন্য এটি ভিডিঅ'লে এতিয়া ৰাতিপুৱা গা পা ধুই আজৰি আৰু নাস্তা কৰাই নাই আমি নাস্তা বনাও কিবা এটা বনাই কৰি খাওঁ আৰু আজি দিনটোত কি দেখুৱাব পাৰো হেয়াকে দেখুৱাই যাম আপোনালোকক আহক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰো এফালে ৰাতিপুৱা মই শুই উঠি আলুটো বইল কৰি দিছিলো কাৰণ দীপাঞ্চিক টিফিন বনাই পঠাবলে আলু পৰঠা আৰু লগতে আটাটো মাৰি থোৱা আছিল কাৰণ দীপাঞ্চিক কাৰণে বনাইছিলো হেয়া যেহেতু অকণমান আছিলে নাইকৈ কৰি থৈছো এতিয়া এয়া বনাও আলু পৰঠাকে বনাই দিও আৰু কিবা এটা খাওঁ আৰু বনাই ভোকো লাগিছে এতিয়া আলুখিনি ভাজি ল অকণমান ভাজ খালেহে ভাল লাগে আলু পৰঠা যেহেতু আৰু পিয়াজ লৈছো দুটামান জলকীয়া এনেকৈ কাটি লৈছো আৰু এতিয়া এইখিনি ভাজি লওঁ তাৰপিছত দেখুৱাই আছো এই হাততে অকণমান লৈছো পাঁচফোৰণ সম্পূৰ্ণ নাই যিকেইটা আছে সেয়াকে দিম আৰু আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যদিহে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বটনটো প্ৰেছ কৰি ল'ব এইফালে চাহ আৰু পৰঠা হৈ গ'ল এয়া খাই লওঁ আৰু এতিয়া আমি বা কি কৰিছা আহা নাস্তা কৰিব আহা নাস্তাটো কৰি লওঁ আৰু দেই আমি এতিয়া কি চাওঁ কৰি দিয়া আৰু একবাৰ অঙে 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 দে অঙে 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 কেনে কৰে এইফালে চব্জি বনাই দিছোঁ চব্জি লগত খাই আছে মই চাহৰ লগতে খাই আছোঁ আৰু এনেকৈ বিচনাতে বহি খাই আছোঁ আৰু আমি গোৱা টেষ্টি নে চাওঁ টেষ্টি এইফালে চোৱা এইফালে চোৱা এইফালে চোৱা এইফালে নাস্তা চাস্তা কৰি বহি আছোঁ আৰু আমি এতিয়া মোৰ বহুত কাম আছে বিচনা এনেকৈ কাপোৰ পৰি আছে এইখিনি জাপো বহুতকেইটা কাপোৰ ধোৱা কাপোৰো জাপিব আছে কৰি যাওঁ আৰু ব'লা পুং পুং পুংকৈ ব'লা পুং পুং কোৱা নেকি হে গৰম পানীয়ে দি পুং পুং নোকোৱা গৰম পানীয়ে দি পুং পুং এনেকৈ শুনিয়াই দিয়াচোন ভালদৰে চাওঁ চাওঁ ধুনু ধুনু লাগিছে চাওঁ এইফালে চোৱা এইফালে চোৱা বৰ ৰচকী এজনী ৰচকী পমিলা চাওঁ ভাল পাইছে চোৱা এইফালে আহা পুং পুং পুংগে আহা আৰু এতিয়া বিছনাখন ভালকৈ চাফা কৰি কাপোৰকেইখনত জাপি লওঁ আৰু গাটো ধুৱাই দিওঁ কাপোৰ কানি গোটেইটো খুলি দিছোঁ এনেকৈ ন পুং পুং কওঁ দেই আমি কোৱা নাম নাম জপ জপ কৰি দিয়া গোটেই নাম নাম জপ জপ নাম নাম জপ জপ এতিয়া ৰ'দটো থাকোঁতে তাইক গাটো ধুৱাই দিওঁ আৰু আজৰি কৰি দিওঁ তাত গাটো ধুৱাৰ পাছত তাই টোপনি যাব টোপনি গ'লে মই কামবিলাক কৰিম আৰু এতিয়া হওক গাটো ধুৱাই তাইক দেই ভাঙাই দিলা তুমি Tel babab dum tu 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 manis manis কি হৈছে পাপা পাপা হবা কুতা গা পা ধুই আজৰি আৰু তাইক খুৱাই লওঁ আৰু দেই কি কৰিছে পাপাই এনেকৈ কৰি থাকে পাপাই ন জোকাই থাকে তোমাক এইফালে চাই দিয়াহি
তাইক খুৱাই দিওঁ আৰু দেই এতিয়া খুৱাই কৰি কামবোৰো কৰিব আছে নহ'লে বহুত দেৰি হৈ গ'লে মোৰো আমনি লাগি যায় কৰিবলৈ সময়ৰ কাম সময়ত নকৰিলে এইজনী তাইক খুৱাবলৈ ল'লোঁ খেলিবহে ল'লে ক'তা তোমাৰ নোকোৱা নেকি হেৰি এইফালে চোৱাহি টোপনিয়ে নাই চাগে নে কি হেনো খুৱাওঁ বুলি ভাবিছিলোঁ তাইক খুৱাই দিলোঁ মই এতিয়া এইমাত্ৰ হৈছে তাই লাহেকৈ উঠি আহিলোঁ আৰু কাপোৰটো উৰাই দিছোঁ অকণমান পাতলকৈ ঠাণ্ডা লাগিবও পাৰে সেইকাৰণে আৰু এতিয়া তাই শুই থাকোঁতে কৰি লওঁ কামবোৰ যি কৰিব লগা আছে নহ'লে আকৌ তাই শুই উঠিলে আৰু আমনি কৰিব দেউতাকৰ লগতো নাথাকিব সেইকাৰণে শুই থাকোঁতে বাকী কামবোৰ কৰি লওঁ ভাতটো বনাবলৈ আছে মোৰ আৰু বাকী দেখুৱাই যাম আৰু কি পাৰোঁ আজিৰ দিনটোত মানে কি কৰি যাওঁ সেয়াকে দেখুৱাই যাম আপোনালোকক ভিডিঅ'টো চাই থাকিব দেই হেৰি পেচাব কৰি দিলা হা তাই হাগিজটো পিন্ধাই দিলোঁ একেবাৰে পেচাব কৰি ডেপ কৰি লৈছোঁ কাপোৰ চাওঁ বেটি জিকাই শেষ এখন খোলা আৰু দেই খুলি দিওঁ আৰু মুতুৰি ৰেডি ন ৰেডি এতিয়া ক'ত যাবানো বেটি আৰু এতিয়া লৈছোঁ তাইক খুৱাবলৈ গাখীৰৰ মাখনৰ সৈতে এটা আলমণ্ড সৰুকৈ পেষ্ট কৰি লৈছোঁ এনেকৈ আৰু এতিয়া তাই এইখিনি খুৱাই লাগি আছে তোমাৰ মুখত মুখখন নেমেলে বেলেগ টেঙতে এইজনী খেলাতহে লাগিছে আৰু কি কৰিছে আকৌ এনেকুৱা হা এয়া খাব লাগিব নহয় আছেই অকণমান খোৱাই নাই ইয়াতে বস্তু এটা অৰ্ডাৰ কৰিছিলে এয়া এইমাত্ৰ আহি পাইছে চাওঁ খোলা কি বস্তু দেখুওৱা ভালদৰে টিভি এইফালে টিভি এটা অৰ্ডাৰ কৰিছিলে মানে এওঁ ৰিয়েলমি ন ৰিয়েলমি এয়া চাওকচোন এয়া আৰু চাইফালে ঘূৰাই দিয়চোন অনলাইন কৰিছে আজি আহি পাইছে আৰু এয়া ৰিয়েলমি স্মাৰ্ট টিভি কিমান ইঞ্চ বুলি কৈছিলে হা 32 ইঞ্চ ইয়াতে আছে 32 ইঞ্চ 80 চেণ্টিমিটাৰ মা নুখুলিবা বেটি এইবোৰ ক'ত লগোৱা হ'ব ইয়াতে এতিয়া এইটো ইয়াতে লগাব লাগিব ইয়াত অলৰেডি কৰি থোৱা আছে হ'ল ইয়াতে লগাব লাগিব আৰু টিভিটো অৰ্ডাৰ কেতিয়া কৰিছিলোঁ ন কিমান দিন হ'ল অৰ্ডাৰ কৰা টিভিটো দুদিনমান হৈছে টিভি অৰ্ডাৰ কৰা ফ্লিপকাৰ্টত ন ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছে যিহেতু দেৱালী আহি আছে যে দেৱালী অফাৰ আছিলে এওঁ মানে চাই কৰিলে আৰু টিভি এটা লাগেই বাৰু ঘৰত সেইকাৰণে কৰিলে আজি আহি পাইছে আৰু আজি আপোনালোককো দেখুৱালোঁ আৰু টিভিটো আৰু ক'লোৱে আপোনালোকক টিভিটো ৰিয়েলমি স্মাৰ্ট টিভি হয় আৰু 32 ইঞ্চ 80 চেণ্টিমিটাৰৰ হয় বাকী এইবোৰ এতিয়া ফিটিং কৰিব আৰু লগত আহিছে এয়া কেবুল আৰু এয়া ৰিমট বাকী এনে কৰি চাওঁ বুলি মানে অলপ চলপ জানে আৰু বাকী আহিব মানুহ কৰি যাব আৰু আপোনালোকেও যদি টিভি ল'ম বুলি ভাবি আছে কৰিব পাৰিব ফ্লিপকাৰ্টত বহুতেই অফাৰ চলি আছে এতিয়া দেৱালীৰ কাৰণে আৰু এয়া টিভি 10,000 লৈছে কৰি আছে আৰু এতিয়া টিভিটো কৰা হৈ গ'ল আৰু অন কৰিছে ফাইনেলি আমাৰ টিভিটো কৰা হৈ গ'ল আৰু এইফালে আৰু বেলেগ কানেক্টবোৰ কৰিব আছে বৰ্তমান আমি ইউটিউবৰ কানেক্ট কৰি চাই আছোঁ আৰু এইফালে পুৰা ভিডিঅ' চলি আছে পাখি ভণ্টি বুলি কৈছোঁ কাৰণ বয়সত সৰু হ'ব চাগৈ সেইকাৰণে ভণ্টি বুলি কৈছোঁ আৰু এইফালে ভিগুদা ওলাই আছে অকণমান চালোঁ আৰু মই কিন্তু বহুতেই ভাল পাওঁ দেই পাখি ভণ্টিৰ ভিডিঅ'বোৰ চাই চ' ভাল লাগিছে চাই এইফালে হৈ গ'ল আৰু ফাইনেলি আমাৰ টিভিটো ৰাতিপুৱাৰ পৰাই একদম ভিডিঅ'টো মোবাইলটো অন কৰাত মানে ভিডিঅ'টো চাবলৈ পাইছোঁ আৰু মোৰ মোবাইলতে প্লে' কৰি থৈছোঁ ইয়াতে কানেক্ট কৰি আমাৰ এওঁৰ মোবাইলত মানে কানেক্ট হোৱা নাই চ'